অসমৰ বিভিন্ন কৃষ্টিৰ ভিতৰত ভাওনা প্ৰদৰ্শনো এক অন্যতম কৃষ্টি। তাৰ ভিতৰত লেখত ল'বলগীয়া বৰপথাৰ কমাৰ গাঁৱত অনুষ্ঠিত হোৱা ভাওনা, যি ইতিমধ্যে 135 বছৰত ভৰি দিলে। যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে বৰপথাৰ কমাৰ গাঁৱত এই বছৰো পুনৰবাৰ সেই ভাওনা প্ৰদৰ্শন কৰা হয়। আপোনালোকে ওপৰত যে দেখিছে, সেই ওখৰকৈ এটা খুঁটাৰ নিচিনা আছে, তাত কমচে কম 1000তকৈ ওপৰৰ গামোচা বান্ধি লাই খুঁটা স্থাপন কৰা হৈছিল। দ্বিতীয় দিনা কাৰ্যসূচীৰ দিনৰ ভাগতে উপস্থিত আছিল বিশিষ্ট সমাজসেৱক তথা ডিজিটেল ক্ৰিয়েটৰ সময় গগৈ। সন্ধিয়া হোৱাৰ লগে লগে ভাওনা প্ৰদৰ্শনৰ আগে আগে সকলোৱে পদূলিত বন্তি জ্বলাই গোটেই অঞ্চলবাসীয়ে ভক্তিৰ নিদৰ্শন দাঙি ধৰে। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, কি হৈছিল, কি ভাওনা আছিল, কি নাট আছিল, তাৰ বিষয়ে সবিশেষ জানো। আচলতে নাটখন আছিল দ্ৰোণ পৰ্ব। এইখন ভাওনা কিয় বিখ্যাত, কিমান বছৰ হ'ল, সকলো ডিটেইলছ দি আছোঁ। আমাৰ লগত ঋতু আছে, বৰ্তমান ঋতুৱে ডাইৰেক্ট কৰি আছে, আৰু পাছফালে আমাৰ লগত সময় গগৈ আহিছে আজি, তেখেতকো লগ পাম, গতিকে ভিডিঅ'টো চাই থাকক। সময় গগৈৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাও এই অনুষ্ঠানত উপস্থিত থাকে। দিনৰ ভাগত সময় গগৈ বিশেষকৈ নিমন্ত্ৰণ দিয়া হৈছিল সম্বৰ্ধনা জনাবলৈ। তেখেতৰ যি কৰ্মৰাজি, ছ'চাইটি বা সমাজৰ বাবে যি কাম কৰি গৈছে, তাৰ বাবে তেখেতক সম্বৰ্ধনা দিয়া হৈছিল। পাছফালে অনুষ্ঠান বৰ্তমান অনুষ্ঠান হৈ আছে। সময় গগৈৰ দৰে এজন সমাজকৰ্মীক যিদৰে ভাওনা উদযাপন সমিতিয়ে সন্মান আগবঢ়ালে, তেনেধৰণে তেখেতলোকে প্ৰতি বছৰে এনেকুৱা পদক্ষেপ লৈ থাকক, তেতিয়াহে সমাজৰ আৰু উন্নতি হ'ব, আৰু কেইবাজনেও সময় গগৈৰ দৰে প্ৰেৰণা পায় অনাগত দিনত সমাজৰ অৰ্থে, সমাজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাবলৈ উদ্যম পাব, প্ৰেৰণা পাব। সম্বৰ্ধনা অনুষ্ঠানৰ মাজতেই 150মান মহিলাই একেলগে মিলি নাম প্ৰদৰ্শন কৰে। কিমান সুন্দৰ নাম, এবাৰ শুনো আহকচোন। সম্বৰ্ধনা অনুষ্ঠান অন্ত পৰাৰ লগে লগে আমি প্ৰসাদ খাই ঋতুৰ ঘৰলৈ আহোঁ। তেখেতৰ ঘৰত এমুঠি অন্ন গ্ৰহণ কৰোঁ, সময় মই আৰু কেইবাজনে মিলি। লগতে তেখেতৰ লগত আমি বাৰ্তালাপ কৰোঁ, এই যে বৰপথাৰ কমাৰগাঁৱৰ ভাওনাখনৰ প্ৰতি তেখেতৰ ভাৱ কি, কেনেকুৱা ধৰণৰ উপলব্ধি অনুভৱ কৰিলে, আৰু আগতে শুনিছে নাই, বহুতো ধৰণৰ কথা পাতোঁ। আৰু অনাগত দিনত তেখেতে সমাজৰ বাবে কেনেধৰণৰ পদক্ষেপ লৈ থৈছে, কি কাম কৰিব, এইখিনিৰ ভিতৰত আমি কথা পাতোঁ খোৱাৰ মাজতে। তো গতিকে সময় গগৈ মুখেৰে আমি শুনো তেখেতেনো কি কৈছিল এই ভাওনালৈ আহি, আমি শুনো আহকচোন। বাকী সময় আহিছিলে আজি আমাৰ বৰপথাৰ কমাৰ গাঁৱৰ যিখন ভাওনা, ঐতিহ্যমণ্ডিত 135 বছৰীয়া ভাওনা চাবলৈ। তো যিহেতু ভাওনা ৰাতি আছে, আহিছিলে তেখেতক বিশেষ সম্বৰ্ধনা দিয়া হৈছিলে। তো আজি কেনেকুৱা লাগিছে সময় এই ভাওনাখনৰ বিষয়ে? পৰিৱেশটো খুবেই ধুনীয়া, খুবেই ভাল। প্ৰথমবাৰ আহিছোঁ আৰু সঁচাকৈ ৰাইজৰ যি মৰম পাইছোঁ, খুবেই ভাল লাগিলে। মানে বহুত বেছিয়ে মৰম পাইছোঁ প্ৰতিজনৰ পৰাই, আৰু তেনেকৈ আজি ইয়াত মোক সম্বৰ্ধনা জনোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। মঞ্চটো জনালে, তথাপিতো তোমাৰ ভিডিঅ'টোৰ জৰিয়তেও তেওঁলোকক আকৌ এবাৰ ধন্যবাদ জনাব বিচাৰিম। বঢ়িয়া, ভাল লাগিলে। তো এনেকৈ প্ৰতিটো জেগাতে আহি থাকিব প্ৰতিদিনে বুলি আশা কৰি ৰাখিছোঁ। বাকী যি কি নহওক, ঋতু আছিলে ইয়াতে, আমি গোটেইকেইটা খানা খালোঁ, সময় আৰু আমি গোটেইখিনি এসাঁজ। যি কি নহওক আহি, তো এইফালৰ পৰা তাই কিবা এটা দিব বিচাৰিছে সময়ক, নিজৰ ফালে আন্তৰিকতা, মৰম চেনেহ। তো তেখেতে আন্তৰিকতা কিমান আছে আমাৰ গাঁৱৰ মানুহৰ তেখেতৰ প্ৰতি, এইখিনিতে গম পায়। তো অনাগত দিনত তেখেতে এনেধৰণে ভাল কাম কৰি যোৱা নেকি কোৱা? নিশ্চয় চেষ্টা কৰি যাম, যিমান পাৰোঁ আজিৰ পৰা চেষ্টা কৰি যাওঁ, ভাল কাম হ'ব লাগে। বাকী লগ পাম আকৌ, সকলোকে বাই বাই। দ্ৰোণ পৰ্ব নাটখনৰ কেইটামান দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাব। যিসকলে ভাওনা আগতে চাইছে ভালদৰে চাব। Yeah.